বাক্সাৰ স্বৰ্ণবজাৰ আঞ্চলিক লক্ষী পূজাৰ সামৰণি অনুষ্ঠান 6 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে পূজা সামৰণিৰ দিনটোত অনুষ্ঠিত অনুপ্ৰেৰণামূলক বক্তৃতা অনুষ্ঠানত অংশগ্ৰহণ কৰে ND24 মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱাই বক্তৃতা অনুষ্ঠানত কেইবাগৰাকীও শিক্ষাবিদ অধ্যাপক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে বাক্সাৰ স্বৰ্ণবজাৰ আঞ্চলিক লক্ষী পূজাৰ আজি সামৰণি অনুষ্ঠান অনুষ্ঠিত হয় 6 দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল পূজা সামৰণিৰ দিনটোত অনুষ্ঠিত হয় অনুপ্ৰেৰণামূলক বক্তৃতা অনুষ্ঠান আৰু এই অনুষ্ঠানত আজি অংশগ্ৰহণ কৰে ND24 মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱাই বক্তৃতা অনুষ্ঠানত কেইবাগৰাকীও শিক্ষাবিদ অধ্যাপক আৰু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে আঞ্চলিক কৃষি লক্ষী পূজা মহোৎসৱ সমিতি আমাৰ প্ৰাণৰ শিল্পী গৰাকী আমাৰ মাজৰ পৰা হেৰাই জুবিন গাৰ্গৰ USP কি আছে কণ্ঠ তেওঁৰ কণ্ঠটো তেওঁৰ USP আছে সংগীত তেওঁৰ USP আছে আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ শুনিলেই তেওঁ এটা বাদ্যযন্ত্ৰ আধা ঘণ্টাৰ ভিতৰত আয়ত্তলৈ আনিব পাৰিছিল সেয়া আছিল জুবিন গাৰ্গৰ USP সংগীত তেওঁৰ USP গীত মাত গীতৰ ৰচনা তেওঁৰ USP বাদ্যযন্ত্ৰ বজাব পৰাটো তেওঁৰ USP এইটো তেওঁৰ মানে জন্মগত গুণ আৰু এইখিনি কৰ্ষণ কৰিও কৰিব পাৰে মানে আমি যি জন্মগতভাৱে নাপালেও আমি শিকি বুজিওতো আমি সংগীত শিকো গতিকে জুবিন গাৰ্গৰ USP আছিল তেওঁৰ সংগীত তেওঁৰ কণ্ঠ গতিকে আপোনাৰ USP কি আপোনাৰ সন্তানৰ USP কি সেইখিনি কোনে নিৰ্ধাৰণ কৰিব মাক দেউতাকে গম পাব লাগিব আৰু এই ছাত্ৰ ছাত্ৰী আপোনালোকে নিজে গম পাব ক'ত আপোনালোক ভাল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত